सहरनिफ्राय 18 किलोमीटर जानथायाव थानाय दतमा ओनसोलखौ बीटीसी सरकारा जौगाहोनो थाखाय दिनै दतमा बाजाराव गोदानै दतमा म्युनिसिपल बर्डखौ आर्बान डेभेलपमेन्टनि ईएम मुनमुन ब्रह्मआ बेखेवना होयो। जेब्ला मोनसे ओनसोला थि सहरारि सुबुं अनजिमा आरो रांखान्थियारि बिबांफोरखौ आबुं खालामो अब्ला बै ओनसोलफोरनि जौगानायनि थाखाय मिउनिसिपल बर्ड गायसननाय जायो। मिउनिसिपल बर्डआ जाबाय मोनसे नोगोरारि जायगाफोरखौ सामलायग्रा लकेल गभर्नमेन्ट। सुबुंफोरनि थाखाय नोगोरारि सिबिथाय, जौगानायनि खामानि, सम्पथिनि खाजोना, ट्रेड लाइसेन्स आरो गुबुन गुबुन बिबानफोरखौ सामलायो। बेबादिनो दिनै दतमा ओनसोलनि थागिबिफोरनि थाखाय गोजोनथाव खौरां। बीटीसी सरकाराव बीपीएफ हान्जानि गाहाय हाग्रामा महिलारिनि खुंथाय फैनाय लोगो लोगो दतमा ओनसोलावबो सुबुंफोरनि इयुननि मोजां खाबु आरो जौगाहोनायनि थाखाय मोनगुथा वार्ड नाम्बार होनानै सर खालामो आरो गोदानै मिउनिसिपल बर्ड गायसननाय जायो। दतमा ओनसोलाव गोदानै मिउनिसिपल बर्डखौ दिनै 13 आगस्तआव आर्बान डेभेलपमेन्टनि ईएम मुनमुन ब्रह्मआ बेखेवना होयो। लोगोसे ससियेल वेलफेयारनि दतमा बियाबनि ईएम प्रकाश बसुमतारियाबो बे हाबाफारियावनो बाहागो लायो। ईएम मुनमुन ब्रह्मआ बे हाबाफारिनि सोमोन्दै मा फोरमायखो आबुङै मिथिना लादो। আজি খুব ভাল লাগিছে। এইটো এখন এটা ঐতিহাসিক দিন বুলি আমি ক'ব লাগিব। ইতিমধ্যে আমাৰ চৰকাৰে দতমা অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা বহু দিনৰ এটা উপেক্ষা আছিলে যে দতমাখন এখন বডফাৰ এই জনমভূমি অঞ্চলটো এখন নগৰ হিচাপে বিটিচিৰ এখন নগৰ হিচাপে উন্নীতকৰণ কৰিব লাগে বুলি আৰু এই প্ৰচেষ্টাৰে আজি সঁহাৰি জনাই পেলাই শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন আমাৰ চৰকাৰ আৰ্বান ডেভেলপমেণ্টে আমি আজি পূৰ্ণাংগভাৱে এখন 9খন এখন ৱাৰ্ড বনাই পেলাই আমি এই নতুনকৈ আমি দতমা চহৰ বনাবৰ কাৰণে আমি সক্ষম হৈছোঁ। দতমা মিউনিচিপালিটি বৰ্ড নামেৰে আমি এই চহৰখন বনাবলৈ সক্ষম হৈছোঁ। দতমা চহৰ হোৱাৰ লগে লগে এই চহৰৰ বহুত প্ৰস্পেক্ট থাকিব আৰু এখেতসকলৰ এখন বহলভাৱে এখন মাষ্টাৰ প্লেন এখন হ'ব আৰু এই মাষ্টাৰ প্লেন হিচাপে আমি ভৱিষ্যতে দতমাখন এখন উন্নত মানৰ চহৰ, কক্ৰঝাৰ দাঁতিতেই লাগি থকা এই চহৰখন কক্ৰঝাৰৰ লেখীয়া এখন চহৰত বনাবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ বিশেষকৈ বড়ো জনগোষ্ঠীয় ৰাইজৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই অঞ্চলখন জনমভূমিখন কলা কৃষ্টিৰ এখন সম্পূৰ্ণতাৰে এখন ভাল সংৰক্ষণ ৰাখি পেলাই কলা কৃষ্টিৰ সংৰক্ষণ কৰি পেলাই মৰ্যাদা সহকাৰে এখন ধুনীয়া চহৰ বনাবৰ কাৰণে আমাৰ বিটিচিৰ আৰ্বান ডেভেলপমেণ্টৰ পৰা সদায় প্ৰচেষ্টা থাকিব। এই চহৰ টাউন কমিটিখন কিমান বৰ্গ কিলোমিটাৰ আৱৰি থাকে? এইটো অলমষ্ট 4 কিলোমিটাৰ ৰেডিয়াছত এতিয়া আছে। চেঞ্চাছত তেনেকুৱা ধৰণৰ আছে আৰু প্লেনিং হিচাপে আৰু অধিক বাঢ়িব।